এই সেই ল'ৰাটোৱে কৰিলে বুলি এওঁ নকৰিবও পাৰে। বিকাশ তুমি কি ক'বা? মই একো নকওঁ ছাৰ। মোৰ ফেচবুক, ইনষ্টাগ্ৰাম, গেলেৰীত চব ফেমিলি ফটো আছে। আপুনি লাগিলে চাওক ছাৰ, চাওক, সকলোৰে নাম সহ আছে। সঁচাই এওঁলোক ককায়েক ভনীয়েক। তেওঁ এখেতৰ মাহীয়েকৰ জীয়েক। এতিয়া আপুনি কি ক'ব দাদা? নহয় মানে ল'ৰা এটা ৰুমলৈ গাৰ্লফ্ৰেণ্ডৰ বাহিৰেও বায়েক ভনীয়েকো যাব পাৰে, হয় নহয় কওকচোন? হয় হয় মানসিকতাটো অলপ সলনি কৰক দাদা। হয়, নিজৰ বুলি। চৰি দেই বিকাশ। চাওক, কাৰোবাৰ ওপৰত কমপ্লেইন দিয়াৰ আগতে 10 বাৰ ভাবি চাব লাগে। হয় ছাৰ। এতিয়া এওঁলোকৰ ওপৰত আপুনি মানসিক টৰ্চাৰ কৰাৰ কাৰণে আপোনাৰ ওপৰতহে ধাৰা এটা লাগিব লাগে। কি কৰোঁ? মই সঁচাই কৈছোঁ ছাৰ। বিকাশ